Good morning, student. Class 10 or সমূহ ছাত্ৰ ছাত্ৰীলৈ মই অনলাইন মাধ্যমলৈ তোমালোকক অভিনন্দন জনালো। আমি আজি ক্লাস 10 ৰ কাৰণে এটা পাঠ আলোচনা কৰিম। সেই পাঠটো হৈছে দশম শ্ৰেণীৰ অধ্যায় 1ত আছিলে। সেইটো হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তো এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এটা পাঠ পাইছা। এই ৰাসায়নিক বিক্ৰিয়া মানেনো কি বস্তুটো সেইটো বিষয়ে তোমালোকক সাধাৰণভাৱে কৈ দিওঁ যে আমাৰ দৈনন্দিন জীৱনত যিবিলাক ঘটনা ঘটি থাকে সেই দৈনন্দিন জীৱনত ঘটি থকা ঘটনাবোৰেই হৈছে বিজ্ঞান। গতিকে বিজ্ঞানৰ এই অধ্যায়টোত আমি যি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ বুলি পালো সেইটো এটা কিবা নাভূত নাচুত কথা নহয়, কাৰণ আমাৰ দৈনন্দিন জীৱনত ঘটিয়ে থাকে সেইবোৰ। গতিকে সেই বস্তুবোৰক লৈ পেলাই এই পাঠটো আমি আৰম্ভ কৰিবলৈ ওলাইছো। গতিকে কেইটামান তোমালোকক যদি মই উদাহৰণ কওঁ তেতিয়া তোমালোকে গম পাবা যে সেইবোৰ সঁচাই আমাৰ দৈনন্দিন জীৱনত ঘটিয়ে আছে, আমি তাৰ লগত লাগিয়ে আছো। তেনেকুৱা এটা সৰু উদাহৰণ মই কৈ দিছো, যেনে ধৰা কিবা কাৰণত তোমালোকৰ মাহঁতে তোমালোকক খুৱাবৰ কাৰণে কিবা বস্তু অলপ ৰান্ধি আছে। ধৰা তোমালোকে ভাত খাবা, সেই ভাত খাবলৈ যাওঁতে চাউল সিজাইছে। প্ৰথমতে চাউলটো গোটা অৱস্থাত থাকে আৰু সেই কঠিন বা গোটা অৱস্থাত থকা চাউলখিনি পানীত দি তাপৰ পৰিৱেশত, তাৰমানে তলৰ পৰা যিটো জুইৰ শিখা দিয়ে তাপ দিয়াৰ পাছত কি হয়, সেই চাউলখিনি গোটা বস্তুখিনি এটা সময়ত সিজিবলৈ আৰম্ভ কৰে আৰু সিজাৰ পাছত আমি খোৱাৰ উপযোগী হয়, তাৰমানে ভাত হয়। বেলেগ এটা উদাহৰণ কৈছো। বেলেগ এটা উদাহৰণ কৰোঁতে তোমালোকে নিশ্চয় দেখিছা, এতিয়া গৰমৰ দিন, এই গৰমৰ দিনত তোমালোকে খুবেই আইচক্ৰীম খাবলৈ বিচৰা, খোৱা তোমালোকে নিশ্চয় দেখিছা যে ফ্ৰিজত বা তোমালোকে বেলেগ ধৰণে কোনোবাই আইচক্ৰীম মেনবিলাকেও যেতিয়া তোমালোকৰ আইচক্ৰীমবিলাক আনে তেতিয়া সেইবিলাক গোটা হৈ থাকে। আৰু সেই গোটা আইচক্ৰীমবিলাক সেই বাকচটোৰ পৰা উলিয়াই যেতিয়া আমাৰ হাতত দিয়ে, সেই বস্তুবোৰ যদি আমি কিছু সময় ৰাখি থওঁ তেতিয়াহ'লে সেই গোটা বস্তুটো কি হয়, পানী হৈ যায় আৰু এটা সময়ত হয়তো আমাৰ হাতৰ পৰা পৰি যাবও পাৰে। গতিকে এনেধৰণৰ কথাবিলাক আমি পাই আছো, আমাৰ ঘৰুৱাভাৱে আমি দেখি আছো, হয়নে বাৰু? তো গতিকে এই কথাবিলাকৰ পৰা আমি কি গম পাইছো যে প্ৰথমটো কথাত কি হৈছে যে গোটা বস্তুৰ পৰা খোৱাৰ উপযোগী ভাত হৈ গ'ল। কেনেকৈ হ'ল? নিশ্চয় তাপ দিওঁতে হ'ল। সেই যে গোটা বস্তুটো পানীৰ লগত মিহলাই তাপ দি দিলোঁ, সেই তাপৰ পৰিৱেশত আমাৰ খোৱাৰ উপযোগী ভাতখিনি হ'ল। তাৰমানে কি হ'ল? বিক্ৰিয়া হ'ল। আৰু সেই আইচক্ৰীম, সেই গোটা বস্তুটো যিটো খাম বুলি ভাবিছিলোঁ, কাৰোবাৰ লগত কথা পাতি থকাৰ কাৰণে, ৰৈ থকাৰ কাৰণে হাতৰ পৰা সেই সৰু লাখুটিডালৰ পৰা, লাখুটি মানে বুজি পাইছা, আইচক্ৰীমত যিডাল লগোৱা থাকে ষ্টিকডাল, সেই ষ্টিকডালৰ পৰা সেই গোটা বস্তুখিনি পৰি থাকিল হাতৰ পৰা, পানী হৈ গ'ল। কেনেকৈ হ'ল? নিশ্চয় সেই গোটা বস্তুটো আইচক্ৰীমখিনি তাপীয় পৰিৱেশ বুলি কয়, তাৰমানে তাপ পালে। সেই যে যেতিয়াই তেতিয়াই সূৰ্যৰ তাপ দি থাকে আৰু যিকোনো কাৰণতে আমাৰ উষ্ণতা থাকে, সেই সকলোবিলাকৰ কাৰণে সেই গোটা বস্তু বৰফ টুকুৰাও কি হৈ গ'ল? পানী হৈ গ'ল। তাৰমানে গোটা বস্তু সেই বৰফ টুকুৰাত তাপৰ কিবা এটা পৰিৱেশ আহিল, তাপৰ উপস্থিতিয়ে পালে, তাপৰ উপস্থিতিৰ কাৰণে সেই গোটা বৰফ টুকুৰা কি হৈ গ'ল? পানী হৈ গ'ল। তাৰমানে নিশ্চয় বিক্ৰিয়া ঘটিলে। সেইকাৰণে আমি কৈ আছো যে আমাৰ দৈনন্দিন জীৱনত যিবিলাক বস্তু আছে, যিবিলাক কথা বাৰ্তা হয়, যিবিলাক আমি কাম কাজ কৰোঁ, সকলোতে কি হৈ থাকে? এটা বিক্ৰিয়া হয়। তাৰমানে কাৰোবাৰ উপস্থিতিয়ে কোনো এটা বস্তুক সলনি কৰি দিয়ে। সেইকাৰণে আমি কওঁ যে অৱস্থাৰ পৰিৱৰ্তন যদি হয়, কোনো এটা বস্তুৰ যদি অৱস্থাৰ পৰিৱৰ্তন হয়, কেতিয়াবা কোনোবা এটা বস্তুৰ যদি ৰঙৰ পৰিৱৰ্তন হয়, কোনো এটা বস্তুৰ যদি গেছৰ উৎপত্তি হয়, গেছৰ পৰিৱৰ্তন হয়, আৰু কোনোবাটোৰ যদি কেতিয়াবা উষ্ণতাৰ পৰিৱৰ্তন হয়, তেতিয়াহ'লে আমি ক'ব পাৰিম যে বিক্ৰিয়া ঘটিছে। এই যে যিটো আমি পাঠ পাই আছো, বিক্ৰিয়া বিক্ৰিয়া বিক্ৰিয়া, কি বিক্ৰিয়া মানে কি? যে আমাৰ হাততে পোৱা, আমাৰ চাৰিওপাশে থকা বস্তুবোৰ যেতিয়া পৰিৱৰ্তন হয় তেতিয়াই আমি বিক্ৰিয়া হোৱা বুলি কওঁ। সেই বিক্ৰিয়াটো লাগিলে তাপৰ পৰিৱেশত হওক অথবা কোনো বেলেগ ধৰণৰ ৰাসায়নিক বস্তু বা বেলেগ বস্তুৰ প্ৰভাৱত হওক, মুঠৰ ওপৰত যদি পৰিৱৰ্তন হৈছে
অৱস্থাৰ পৰিৱৰ্তন যদি হৈছে, গেছৰ পৰিৱৰ্তন যদি হৈছে, ৰঙৰ পৰিৱৰ্তন হৈছে, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে বিক্ৰিয়া হৈছে। ৰঙৰ পৰিৱৰ্তন বুলি ক'লে বেলেগ এটা ভাবি লোৱা, হয় নহয়? ৰঙৰ পৰিৱৰ্তন বুলি ক'লে তোমালোকে বেলেগ এটা উদাহৰণ যদি তোমালোকে লৈ লোৱা, তেতিয়াহ'লে ক'ব পাৰিবা যে তোমালোকৰ কি হৈছে, বিক্ৰিয়া ঘটিছে। ৰঙৰ পৰিৱৰ্তন বুলি ক'লে কোৱাচোন বাৰু কি হ'ব পাৰে ৰঙৰ পৰিৱৰ্তন? ৰং বুলি কোৱাৰ লগে লগে কি হ'ব পাৰে? তোমালোকে বেলেগ বস্তু ৰঙৰ পৰিৱৰ্তন কৰিব বিচাৰিছা, কি ক'বা? তোমালোকে অকণমান চিন্তা কৰা, অকণমান খলকনি তোলাব লাগিব। তোমালোকৰ এই ব্ৰেইনত অকণমান চিন্তা কৰিব লাগিব যে আমাৰ চাৰিওপাশে ৰঙৰ পৰিৱৰ্তন হৈছে, এইটো কেনেধৰণৰ বস্তু? আৰু যদি ৰঙৰ পৰিৱৰ্তন হৈছে, তেতিয়াহ'লে বিক্ৰিয়া ঘটিছে। কি ক'বা? ৰঙৰ পৰিৱৰ্তন হৈছে, ৰঙৰ পৰিৱৰ্তন হৈছে, কি ক'লে তোমালোকৰ ৰঙৰ পৰিৱৰ্তন হৈছে? তোমালোকে শীতল পানীয় খোৱা, সেই শীতল পানীয়বিলাকত আচলতে জেনেৰেল পানীখিনিৰ লগত কিছুমান বেলেগ ধৰণৰ কালাৰফুল কিছুমান বস্তু মিহলাই দিয়ে, আৰু মিহলাই দিয়াৰ কাৰণে কি হয়, আমি ক'ব পাৰোঁ যে ৰংটো সলনি হৈ গ'ল। তেনেকৈও আমি ক'ব পাৰোঁ যে ৰঙৰ পৰিৱৰ্তন হৈছে। মুঠৰ ওপৰত তোমালোকে ভাবি লোৱা সেই সাধাৰণ কথাবোৰৰ জৰিয়তে আমি বিক্ৰিয়া ঘটিছে বুলি আমি ক'ব পাৰোঁ। এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা বিক্ৰিয়া মানে কি। সাধাৰণ অৰ্থত বিক্ৰিয়া মানে আমাৰ আশে পাশে থকা সেই বস্তুবোৰৰ যদি পৰিৱৰ্তন ঘটে, সেই পৰিৱৰ্তন মানে হৈছে বিক্ৰিয়া। আৰু এই বিক্ৰিয়াবিলাকক যেতিয়া আমি বুজাবৰ কাৰণে, কাৰোবাক দেখুৱাবৰ কাৰণে লিখিত ৰূপত লিখি পেলাই তাৰমানে সেই বিক্ৰিয়াবোৰক চিহ্নৰ দ্বাৰা প্ৰকাশ কৰোঁ, গম পাইছানে? চিহ্নৰ দ্বাৰা প্ৰকাশ কৰোঁ, সংকেতৰ দ্বাৰা লিখি দিওঁ, তেতিয়া কি হ'ব, সেইবিলাকক ক'ব সমীকৰণ, মানে হৈছে ৰাসায়নিক সমীকৰণ। সেই কথাখিনিক দেই, বিক্ৰিয়াখিনিক তোমালোকে কাৰোবাক বুজাবৰ কাৰণে, কাৰোবাক দেখুৱাবৰ কাৰণে যেতিয়া তোমালোকে চিহ্নৰ দ্বাৰা প্ৰকাশ কৰিবা, লিখি দিবা যে এয়া চাওক এইখিনি কথা হ'ল, এনেকৈ তাপৰ উপস্থিতিত এইটো বিক্ৰিয়াটো ঘটিল, নহয়নে বাৰু? তেতিয়া তোমালোকে ক'ব পাৰিবা সেইটোক সমীকৰণ, ৰাসায়নিক সমীকৰণ বুলি ক'ব পাৰিবা। গতিকে এই পাঠটোত তোমালোকৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণটোত আমি মোটামুটি কিছুমান কথাৰ বিষয়ে আলোচনা কৰিম, কাৰণ ক্লাছ 10ত অলপ কথা তোমালোকে পাবা। আৰু বিস্তৃত ৰূপত তোমালোকে সেইখিনি যেতিয়া তোমালোকে মেট্ৰিক পাছ কৰিবা, গম পাইছানে, HSLC পৰীক্ষাটো উত্তীৰ্ণ হৈ তোমালোকে আগুৱাই যাব বিচাৰিবা, তেতিয়া ওপৰৰ ক্লাছত তোমালোকে ইয়াৰ বিষয়ে আৰু যথেষ্ট কথা পাবা, সেইখিনি পঢ়িবলৈ পাবা। এতিয়া সদ্যহতে তোমালোকক মই এটা কথা বুজাব বিচাৰিছোঁ যে কি ক'বা কোৱা? তোমালোকে কি ক'ম ভাবিছা চাগে? নিশ্চয় মই সেইটোৰ বিষয়ে ক'ব গৈ আছোঁ। সেইটো হৈছে যে ৰাসায়নিক বিক্ৰিয়া যে কৈ আছোঁ, সমীকৰণৰ কথা কৈ আছোঁ, সমীকৰণ এটানো কিয় দি নিদিওঁ? গতিকে সমীকৰণ এটা মই তোমালোকক এই হোৱাইট বৰ্ডত দেখাব বিচাৰিছোঁ। তোমালোকে চাবা যে এটা সহজ সমীকৰণ আমি এটা লৈ ল'ব পাৰোঁ। কি ল'বা? যে তোমালোকে নিশ্চয় ক্লাছ 9তো তোমালোকে পাইছা যে আমি মনত ৰাখিবৰ কাৰণে তোমালোকক কৈছিলোঁ যে পৰমাণু ক্ৰমাংক 1ৰ পৰা 20লৈকে তোমালোকে মনত ৰাখিবা। সেই পৰমাণু ক্ৰমাংকবিলাক যদি তোমালোকে মনত ৰাখিছা, তেতিয়াহ'লে তোমালোকে তাৰ জৰিয়তেও এটা সমীকৰণ লিখিব পাৰিবা, যে বিক্ৰিয়া কেনেকৈ ঘটিছে তোমালোকে ক'ব পাৰিবা। বুজিছা নাই? এটা সাধাৰণ কথা কৈছোঁ, তোমালোকৰ সেই পৰমাণু ক্ৰমাংকৰ লিষ্টত কাৰ্বন আছিলে, হয়নে বাৰু? 6 নম্বৰত পৰমাণু ক্ৰমাংক 6ত কাৰ্বন আছিলে, আৰু সেই কাৰ্বন যেতিয়া অক্সিজেনৰ পৰিৱেশলৈ লৈ আহোঁ, কাৰ্বনটো যেতিয়া জ্বলাই দিওঁ, গম পাইছা নাই? বায়ুৰ পৰিৱেশত যেতিয়া জ্বলাই দিব বিচাৰোঁ, তেতিয়াহ'লে কি হ'ব? এটা বিক্ৰিয়া ঘটিব, নিশ্চয় ঘটিব। কাৰ্বন হৈছে এটা গোটা বস্তু এটা, হয়নে? সেই বস্তুটো যেতিয়া বায়ুৰ পৰিৱেশত জ্বলাই দিব বিচাৰিম, জ্বলাই দিয়াৰ লগে লগে কি হ'ব? নতুন কিবা এটা পৰিৱৰ্তন ঘটিব। কি ঘটিব সেইটো আমি লিখি দেখুৱাম, আৰু লিখি দেখালে তাকে ক'ব সমীকৰণ। চোৱা, এয়া চোৱা, মই ইয়াত অধ্যায় 1ত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে আলোচনা কৰি আছোঁ। তাত মই এটা লিখিছোঁ কাৰ্বন। কাৰ্বনটোক আমি কেনেকৈ লিখিব পাৰোঁ? C বুলি লিখিব পাৰোঁ। কিন্তু C লিখাৰ আগত মই তোমালোকক অকণমান বুজাই দিছোঁ। চোৱা, মই যদি কাৰ্বনটোক এনেকৈ শব্দৰ দ্বাৰা লিখিছোঁ, অক্সিজেন
শব্দৰ দ্বাৰা লিখি আছো আৰু কাৰ্চিন এডাল মাৰিছো ইয়াৰ অৰ্থ হৈছে কাৰ্বনৰ লগত অক্সিজেনৰ বিক্ৰিয়া ঘটি কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে চোৱা মই এনেকৈ শব্দৰ দ্বাৰাহে লিখি আছো শব্দৰ দ্বাৰা লিখি আছো এনেকৈ যেতিয়া আমাৰ সেই বিক্ৰিয়াৰ কথাখিনিক যেতিয়া মই শব্দৰ দ্বাৰা লিখিম কাৰ্বন যোগ অক্সিজেন কাৰ্চিনডাল মাৰি কাৰ্বন ডাই অক্সাইড এনেকৈ যেতিয়া শব্দৰ দ্বাৰা লিখিম তেতিয়া তাক কয় শব্দ সমীকৰণ কি কয় শব্দ সমীকৰণ এই শব্দ সমীকৰণক যদি মই চিহ্নৰ দ্বাৰা লিখো কাৰ্বনটো কেনেকৈ লিখিব পাৰিম CD প্লাস অক্সিজেনটো কি হৈছে বায়ুৰ পৰিবেশত থাকিব বায়ুৰ পৰিবেশত যেটো অক্সিজেন গেছ হিচাপে থাকিব গেছ হিচাপে থাকিলে আমি O2 বুলি লিখিম বুজিছানে কথাটো যদি অকল O লিখি দিও তেতিয়া হলে কি হ'ব যদি O লিখো তেতিয়া এটা পৰমাণুহে বুজাব বায়ুৰ পৰিবেশত পৰমাণুটোৰ লগত কাৰ্বনৰ বিক্ৰিয়া কৰিব বিচৰা নাই বায়ুৰ পৰিবেশত অক্সিজেন গেছটোৰ লগত বিক্ৰিয়া কৰাব বিচাৰিছো অক্সিজেন গেছ থাকিলেহে কি হয় তোমালোকে সৰু সৰু ক্লাছত পাইছিলা যে জুই জ্বলাত সহায় হয় পুৰে এটা মানে পুৰিব পাৰো হয়নে গতিকে মই অক্সিজেনটো যে O2 লিখিছো গেছ হিচাপে এতিয়া চোৱা কাৰ্চিনডাল মাৰি দিলো এই শব্দকিটাক মই চিহ্নৰ দ্বাৰা লিখিছো দেখিছানে কাৰ্বন আৰু অক্সিজেনৰ লগত যেতিয়া বিক্ৰিয়া ঘটিল নতুনকৈ কি উৎপন্ন হ'ল কাৰ্বন ডাই অক্সাইড মানে CO2 এখিনতে মনত ৰাখা কাৰ্বনটো এটা বেলেগ পৰমাণু গতিকে ডাঙৰ হাতৰ লিখিছো অক্সিজেনটো বেলেগ পৰমাণু গতিকে ডাঙৰ হাতৰ লিখিছো এটো কথাৰ ওপৰত গুৰুত্ব দিবা কিছুমান ছাত্ৰ ছাত্ৰীয়ে এটো ভুল কৰে যে বেলেগ বেলেগ পৰমাণু বিলাক যেতিয়া লিখিব লগা হয় তেতিয়া হলে ডাঙৰ হাতৰ দিব লাগিব গতিকে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈ গল এতিয়া এই সমীকৰণটোত তোমালোকে দেখা পালা যে কাৰ্বন আৰু অক্সিজেন দুইটাৰ মাজত বিক্ৰিয়া ঘটি কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল এই এনেকৈ যেতিয়া লিখিম এই সমীকৰণটোক ক'ব ৰাসায়নিক সমীকৰণ আৰু সেই সমীকৰণটোক যদি মই শব্দৰে লিখো তেতিয়া কি ক'ব শব্দ সমীকৰণ বুজিছানে গতিকে আমি এইখিনি কি ক'ব পাৰো এইখিনি হৈছে শব্দ সমীকৰণ মই ইয়াত তোমালোকক লিখি দিছো এইখিনি হৈছে শব্দ সমীকৰণ আৰু এইখিনি হৈছে ৰাসায়নিক সমীকৰণ এইখিনি হৈছে ৰাসায়নিক সমীকৰণ তো ৰাসায়নিক বিক্ৰিয়াৰ আৰু সমীকৰণৰ এই পাঠটোত তোমালোকে এই কথাখিনি পাইছা শব্দ সমীকৰণ ৰাসায়নিক সমীকৰণ এই বস্তুখিনি আমি পালো এতিয়া মই তোমালোকক আৰু এটা কথা ক'ব গৈ আছো যে যেতিয়া এই ৰাসায়নিক সমীকৰণটো আৰু তথ্যপূৰ্ণ কৰিব বিচাৰো তথ্য দিব বিচাৰো মানুহক ক'ব বিচাৰো আন ছাত্ৰ ছাত্ৰীৰ আগত ক'ব বিচাৰো যে এই যে কাৰ্বন লিখিছো মই এই কাৰ্বনটো গোটা নে জুলীয়া নে গেছীয় তেতিয়া মই যদি অধিক তথ্য দিব বিচাৰিছো তেতিয়া কাৰ্বনটো আমি কি লৈছিলো গোটা এটা বস্তু লৈছিলো কাৰ্বন মানে কোক বুলি ক'ব পাৰো সেই কোকটো যে আমি লৈছো হেতু গোটা লৈছো গোটাটোক আমি এনেকৈ দেখাব পাৰো S মানে সলিড বুলি কয় সলিড মানে কঠিন বা গোটা সেই তথ্যটো তোমালোকক দিলো যে কাৰ্বনটো গোটা লৈছো অক্সিজেনটো কি লৈছো গেছ লৈছো গতিকে G লিখিব পাৰা স্মল লেটাৰৰ G লিখিছো তো জিটোৱে বুজাই আছে যে অক্সিজেন গেছ লৈছো সেই তথ্যটো বেছিকৈ দিলো তোমালোকক যে কাৰ্বন লৈছো গোটা অক্সিজেন লৈছো গেছ আৰু সেই বিক্ৰিয়াটোত যি কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল হেতু কি হ'ব হেতু গেছ উৎপন্ন হ'ল তথ্যটো দি দিলো যে গোটা বস্তুটোক যেতিয়া বায়ুৰ পৰিবেশত জ্বলাই দিলো তেতিয়া গেছ উৎপন্ন হৈ গল এই সমীকৰণটোক যেতিয়া আৰু তথ্যপূৰ্ণ হিচাপে মই দিব যাওঁ তেতিয়া এই কথাটোক এনেদৰে লিখিলে তাক ভৌতিক অৱস্থাৰ লিখন বুলি কয় ৰাসায়নিক সমীকৰণ এটা যেতিয়া আমি অধিক তথ্যপূৰ্ণ কৰিব বিচাৰো হিহত গোটা অৱস্থাত আছে নে গেছীয় অৱস্থাত আছে সেই ধৰণে ক'ব বিচাৰো জুলীয়া অৱস্থাত আছে নেকি তেতিয়া সেই তথ্যবিলাক যেতিয়া আমি ব্ৰেকেটত এনেকৈ লিখি দিও তেতিয়া তাক কয় ভৌতিক অৱস্থাৰ লিখন বুজি পাইছানে কথাটো তো ৰাসায়নিক সমীকৰণ এটা ভৌতিক অৱস্থাৰ লিখন বুলি কয় আৰু এটা বস্তু আছে হেতু হৈছে যে তোমালোকে নিশ্চয়
এটা কথা গম পাইছা সেইটো হৈছে সমীকৰণ এটাক আমি কি বুলি ক'ব পাৰো কেতিয়াবা জকা সমীকৰণ বুলি ক'ব পাৰো আগতীয়াকৈ মই কৈ দিছো যে সমীকৰণ এটা জকা সমীকৰণ কেতিয়া হয় জকা স্কেলেটল ৰিয়েকচন বুজিছা নাই তো জকা বুলি ক'লে আমি কি বুজি পাওঁ সাধাৰণতে আমি জকাবিলাক কেতিয়াবা আমি টিভিত দেখা পাইছোঁ আৰু সন্মুখততো আমি জকাবিলাক দেখা নাই হয় নাই কৰবাত কোনোবাই দেখিছে জকা বুলি ক'লে কি বুজি পাওঁ যে সাধাৰণতে মঙহ চঙহ নাথাকা কেৱল হাড় কিডালক দেখা পাওঁ তাৰ মানে একোৱেই নাই দেহটোত কেৱল হাড় কিডালহে আছে সেইটো কওঁ আমি জকা ঠিক তেনেকৈ এটা সমীকৰণ চাবা সমীকৰণ এটা মই লিখি লৈছোঁ এটা সমীকৰণ mg মানে কি মেগনেছিয়াম আৰু তাক অক্সিজেনৰ পৰিৱেশত মই জ্বলাই দিছোঁ দিয়াৰ লগে লগে তোমালোকে চোৱা মেগনেছিয়ামক অক্সিজেনৰ পৰিৱেশত যেতিয়া মই জ্বলাইছোঁ তেতিয়া বিক্ৰিয়াত কি উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ল এইটো এটা সমীকৰণ লিখিলোঁ তোমালোকে গম পাইছা এইটো এটা সমীকৰণ মেগনেছিয়ামৰ লগত অক্সিজেন যেতিয়া গেছৰ পৰিৱেশত মই দিছোঁ তেতিয়া লগে লগে এটা উৎপন্ন হ'ল সেইটো হৈছে মেগনেছিয়াম অক্সাইড এই যে সমীকৰণটো মই লিখিলোঁ গম পাইছা কথাটো এই যে সমীকৰণটো লিখিলোঁ এই সমীকৰণটো এতিয়াও কিন্তু কি হোৱা নাই মঙহ চঙহৰে ভৰি থকা নাই যেনেকৈ মানুহৰ মঙহ চঙহ হাড়ৰ ওপৰত বিভিন্ন ধৰণৰ মঙহবিলাক লগ লাগি এজন সুঠাম মানুহ এজন মোৰ নিচিনা এতিয়া ধৰা হাড়ৰ ওপৰত এজন সুঠাম মানুহ এজন মই আছোঁ তেনেকুৱা এজন মানুহৰ নিচিনাকৈ এই সমীকৰণটো হৈ থকা নাই তাৰমানে এই সমীকৰণটোত কিবা বস্তু থকা নাই কি নাই এইখিনি মঙহখিনি থকা নাই কি হৈ আছে সেইকাৰণে ই জকা হৈ আছে সেই মঙহখিনি হৈছে সিহঁতৰ পৰমাণুৰ সংখ্যা বা ভৰবিলাক সিহঁতক মিলাই ল'ব পৰা অৱস্থা আমি যদি এই সমীকৰণটোক কাৰ চিনডাল যে দেখিছা এই কাৰ চিনডালক যদি মই সমান চিন হিচাপে ধৰোঁ তেতিয়াহ'লে এই কাৰ চিনডালৰ বাওঁফালৰখিনি সমান চিনৰ বাওঁফাল হ'ব আৰু সোঁফালখিনি সমান চিনৰ সোঁফাল হ'ব এতিয়া তোমালোকে চোৱা এই মেগনেছিয়াম সমান চিনৰ যি বাওঁফালে যি মেগনেছিয়াম পৰমাণুটো আছে মেগনেছিয়াম Mg লিখা আছে এই মেগনেছিয়ামটো আমি সমান চিনৰ সোঁফালে থকা মেগনেছিয়ামৰ লগত মিলাব লাগিব তো বাওঁফালে দেখা পাইছা তোমালোকে কেৱল মেগনেছিয়াম Mg মেগনেছিয়াম অকলে আছে তাৰ মানে মেগনেছিয়াম এটাই আছে এতিয়া সোঁফালে তোমালোকে দেখা পাবা যে মেগনেছিয়াম অক্সাইড আছে য'ত মেগনেছিয়ামকো অকলে দেখা পাইছা মেগনেছিয়াম এটা আছে বুলি কাৰণ মেগনেছিয়ামৰ আগত বা তলত কোনো ধৰণৰ 1 2 3 4 সংখ্যাবোৰ লিখা নাই ইয়াৰ অৰ্থ হৈছে মেগনেছিয়াম এটাই আছে তো এই মেগনেছিয়ামটো তোমালোকে ভাবিব পাৰা যে এই বাওঁফালৰ মেগনেছিয়াম এটা আৰু সোঁফালৰ মেগনেছিয়াম এটা মিলি আছে মেগনেছিয়ামৰ তলত 2 বা আগত হলেও কোনো ধৰণৰ 2 3 4 নাই সেইকাৰণে আমি কৈ আছো যে মেগনেছিয়াম এটাই আছে তো বাওঁফালে মেগনেছিয়াম এটা সোঁফালে মেগনেছিয়াম এটা আছে বুলি আমি ধৰি ললো মিলাই ললো কিন্তু মনত ৰাখিবা তোমালোকে কনফাৰ্ম নকৰিবা কাৰণটো হৈছে যে কেতিয়াবা এনেকৈ মিলাই থাকোতে মেগনেছিয়াম আকৌ সলনি হৈ যাব পাৰে মেগনেছিয়ামৰ সেই পৰমাণুৰ সংখ্যাবিলাক আমি বেলেগ ধৰণেও পাতিব পাৰোঁ সেই কাৰণে তোমালোকে বৰ্তমান অকণমান মেগনেছিয়ামটো হৈছে বুলি অলপ ধৰিহে লোৱা সেই কাৰণে মই মেগনেছিয়ামটো ঠিক আছে বুলি ভাবি মেগনেছিয়াম বাওঁফালৰ মেগনেছিয়াম আৰু সোঁফালৰ মেগনেছিয়ামত মই কি কৰিলোঁ সৰুকৈ এটা টিক মাৰ্ক মাৰি থৈছোঁ এতিয়া তোমালোকে বাকি সমান চিনৰ বাওঁফালে থকা আনটো পৰমাণুৰ ওচৰলৈ যোৱা ইয়াত দেখিছা অক্সিজেনত 2 এটা দেখিছা ইয়াৰ অৰ্থ কি যে অক্সিজেন দুটা আছে কেইটা আছে অক্সিজেন দুটা এই দুটা যদি অক্সিজেন আছে তেতিয়াহ'লে বাওঁফালে থকা অক্সিজেন দুটা যদি আছে সোঁফালেও অক্সিজেন দুটা হ'ব লাগিব তেতিয়াহে কি হ'ব সেই যে মই কোৱা আলুখিনি 1 কেজি আলু যে আছে বাওঁফাল সোঁফাল তেতিয়াহে মিলিব তো গতিকে সমান চিনৰ বাওঁফালে যে অক্সিজেন দুটা আছে সোঁফালে দুটা বনাবৰ কাৰণে মই কি কৰিম 2 এটা বনাব লাগিব 2টো দিব লাগিব সেই 2টো ক'ত দিম কেৱল সংকেতটোৰ আগতহে 2টো বহাব পাৰি চোৱা এই 2টো যে মই বহালো
অক্সিজেনৰ কাৰণে বহালোঁ আমি যদি আমাৰ পৰমাণুৰ সংখ্যা মিলাবৰ কাৰণে যদি 2 3 4 5 6 এইবিলাক যদি বহুৱাব লগা হয় সংখ্যাবোৰ দিব লগা হয় সদায় জানিবা সংকেতটোৰ আগত বহুৱাব লাগে তলত বহুৱাব আমি নোৱাৰো ক'ত বহুৱাম গোটেই সংকেতটো গোটেইটোৰ আগতহে দিব লাগে সেইকাৰণে মই আগত দিলো 2 টো ইয়াত দিয়াৰ লগে লগে কি বুজালে যে সমান চিনৰ বাওঁফালে O2 মানে অক্সিজেন দুটা আৰু সমান চিনৰ সোঁফাল হৈছে এইখিনি সোঁফালেও অক্সিজেনৰ আগত 2 আছে তাৰ মানে অক্সিজেন দুটা বুজাই দিলে তো অক্সিজেনটো মিলি গল চোৱা অক্সিজেন মিলি গল সেইকাৰণে মই টিক মাৰ্ক মাৰিছো কিন্তু যেতিয়াই মই এই সোঁফালে মেগনেছিয়াম অক্সাইডৰ আগত 2 টো বহাওতে অক্সিজেন মিলি গল কিন্তু মেগনেছিয়ামৰ আগত 2 বহাৰ কাৰণে মেগনেছিয়ামো দুটা হৈ গল মেগনেছিয়াম কেইটা হৈ গল দুটা হৈ গল সমান চিনৰ সোঁফালে মেগনেছিয়াম অক্সাইডৰ আগত মেগনেছিয়াম দুটা হৈ গল যদি সমান চিনৰ সোঁফালে মেগনেছিয়াম দুটা হৈ গল তেন্তে বাওঁফালেও দুটা হ'ব লাগিব তোমালোকে চোৱা যে বাওঁফালে কিন্তু মেগনেছিয়াম অকলে আছে মেগনেছিয়াম এটা আছে যদি দুটা বনাব বিচাৰা সমান চিনৰ সোঁফালে যেহেতু দুটা আছে বাওঁফালে যদি দুটা বনাব বিচাৰা তেতিয়ালে তোমালোকে মেগনেছিয়ামৰ আগত 2 এটা বহাই দিব লাগিব চোৱা এতিয়া চোৱা মেগনেছিয়াম বাওঁফালে দুটা মেগনেছিয়াম সোঁফালে দুটা হৈ গল অক্সিজেন বাওঁফালে দুটা এয়া O2 লিখা আছে মানে অক্সিজেন দুটা তেতিয়ালে সোঁফালেও চোৱা Oৰ আগত এই 2টো আছে তাৰ মানে অক্সিজেনো দুটা বুজালে এই যে মেগনেছিয়াম অক্সাইডৰ আগত 2 বহাইছো এই 2টোৱে মেগনেছিয়ামো দুটা বুজালে অক্সিজেনো দুটা বুজালে এতিয়া আমি গম পালো যে আমাৰ এই সমীকৰণটো জকা সমীকৰণৰ পৰা গৈ সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ গল তাৰ মানে গোটেই দেহটোত জকাটোৰ ওপৰত গোটেই মঙহ ভৰি এটা সম্পূৰ্ণ এটা দেহ গঠন হল তাৰ মানে কি হল সমীকৰণটো সম্পূৰ্ণৰূপে শুদ্ধ হল গতিকে আমি ইয়াক আমি কি ক'ব পাৰো এই সমীকৰণটোক আমি ক'ব পাৰো সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি ক'ব পাৰো সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি আমি ক'ব পাৰো সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি ক'ব পাৰো নিশ্চয় বুজি পালা সন্তুলিত ৰাসায়নিক সমীকৰণ কাক কয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি অনলাইন মাধ্যমত যিমানখিনি পাৰো চেষ্টা কৰিম যাতে তোমালোকে বুজি পোৱা আৰু লগতে এটা কথা ক'ব বিচাৰো বেছি কথা মই তোমালোকক অনলাইন মাধ্যমৰ জৰিয়তে নুবুজাও কাৰণ অসুবিধা পাব পাৰা তোমালোকে এই কথাখিনি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ ওপৰত আজি যিখিনি মই তোমালোকৰ লগত আলোচনা কৰিলো কেনে পালা তোমালোকে মোক জনাবা মেছেজ কৰি জনাবা ভয়েস মেছেজ কৰিলেও হ'ব বা টেক্সট মেছেজ কৰি হলেও মোক জনাবা আৰু কিবা যদি তোমালোকৰ ডাউট থাকে বুজি নোপোৱা থাকে তেতিয়া হলে মোক সেই ধৰণে তোমালোকে গ্ৰুপত গৈ জ্ঞান বিকাশ কেন্দ্ৰৰ সেই গ্ৰুপত গৈ তোমালোকে মোক গোটেইখিনি খুদিবা মই তোমালোকক নিশ্চয় সহায় কৰিম কাইলৈ তোমালোকৰ কিমান সময়ত ক্লাছ হ'ব হেতু মই তোমালোকক ৰাতিলৈ জনাই দিম থ্যাংক ইউ